কস্তুৰীক ক্ষমা নিবিচৰা মই তোমাক ক্ষমা নকৰোঁ দাদাক তুমি যিদৰে হেৰুৱাইছা মোকো হেৰুৱাবা হাঁহি মাতি চাই গ'ল তোক আৰু পচন্দ কৰিলে কস্তুৰী ৰূপে গুণে কোনটো দিশত কস্তুৰীয়ে তোৰ লগত পাত্তা পাই কচোন তাৰ পিছতো তোক অপচন্দ কৰি কস্তুৰীক পচন্দ কৰিলে মই আপোনাৰ ছোৱালীক বোৱাৰী কৰিব বিচাৰিছোঁ যদি আপুনি পৃথিৱীৰ অন্তিমজন ল'ৰাও হয় নহয় তথাপিও মই আপোনাৰ লগত কেতিয়াও বিয়াত নবহো বিয়াটো তুমি মোৰ লগতে হ'বা কথা দিলোঁ মোৰ ল'ৰাৰ জীৱনত কস্তুৰীয়ে প্ৰথম ছোৱালী পঢ়া শুনাৰ বাহিৰে সি কাকোৱে সময় দি নাপালে ভালে হৈছে দিয়কচোন বিয়া কৰোৱাৰ বয়সতে তাৰ কোনোবা ছোৱালী ভাল লাগিছে যে কিন্তু আপোনাৰ পচন্দ আছিল নিধি না না মোৰ ল'ৰাৰ পচন্দ মোৰো পচন্দ আৰু সি কাকো পচন্দ কৰা নাই কাৰণেহে মই নিধিক পচন্দ কৰিছিলোঁ আৰু সেইটো কথাত নিধি বা তাইৰ পৰিয়ালে বেয়া পাব নেলাগে দিয়কচোন সেইখিনিতো তেওঁলোকে বুজিব দিয়কচোন নহয় জানো জনা শুনা মানুহ আপোনাৰ ল'ৰাইও মোক সেইটো যুক্তিকে দিছে কাৰোবাক চাবলৈ যোৱা মানেতো আৰু বিয়াৰ প্ৰতিশ্ৰুতি দিয়া নুবুজায় মোৰ দেউতা আপোনাৰ প্ৰিয় বন্ধু আছিল তেওঁ মোৰ বৰ প্ৰিয় আছিল তেনেহ'লে ভালেই কথা আপোনাৰ প্ৰিয় মানুহৰ ল'ৰাৰ লগত আপোনাৰ ছোৱালী বিয়া দিবলৈ সুযোগ পাইছে অলপ বুজাওক আপোনাৰ ছোৱালীক এতিয়া গৈ থাকোঁ দিয়ক ঠিক আছে দিয়া আহিবা হয় হয় এতিয়া গৈ থাকোঁ দিয়ক আহিব মাজে মাজে নিশ্চয় এতিয়া একেবাৰে বিয়াৰ কথা আগবঢ়াবলৈহে আহিম আপোনাৰ ছোৱালীক মোৰ লগতে বিয়া দিব মই বহুত মৰমত ৰাখিম ইয়াৰ কথাবোৰত বেয়া নাপাব দেই মাজে মাজে সীমা চেৰাই যায় ক'ত সীমা চেৰালো মা মাকবোৰে বিচাৰে কি বিয়াৰ পিছত ছোৱালীৰ সুখ আৰু আজিকালিৰ ল'ৰাবোৰ সকলোবোৰে ভেজাল মোৰ দৰে পিয়ৰ নাপাব মোৰ ছোৱালীৰ তাতো একো ভেজাল নাপাব সেইবাবেতো কৈছোঁ মিলিব মই আপোনাক জনাম আমি কথাবোৰ আলোচনা কৰি লওঁ বিয়া বৰৰ দৰে সিদ্ধান্তবোৰ ইমান তৎক্ষণাত লোৱা নহয়তো সময় লওক আৰু চিন্তাও কৰক মাথো আমাৰ মাজত হোৱা ভুল বুজাবুজিবোৰ যাতে আগলৈ নাথাকে আহোঁ এতিয়া ভাল বাৰু আহিছোঁ আহা মা তুমি জানা তোমাৰ দেউতাতকৈ মই ডবল দৰমহা পাওঁ কি হ'ল তাতে মোৰ দেউতাইতো আপোনাৰ পৰা টকা ধাৰলৈ ল'বলৈ যোৱা নাই অহা মাহত মোৰ কোম্পানীৰ আৰু এটা ব্ৰাঞ্চ এক্সটেণ্ড হৈ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই যেতিয়াৰ পৰা চাকৰি কৰিছোঁ টকা সাঁচিছোঁ গুৱাহাটীত 2-3 ঠাইত মাটি আছে 2-3খনমান গাড়ীও আছে আপুনি বাৰু মোক ইনকাম টেক্সৰ মানুহ বুলি ভাবিছে নেকি কলেজৰ দিনতে মই ব্লেক বেল্ট আছে ভালকৈ প্ৰটেকশ্যন দিব পাৰিম আপুনি বাৰু ডান্স কৰিব জানেনে নাজানো কথাত মই বিশাৰদ তেতিয়াহ'লে ভাল মিলিব দিয়া মই ব্লেক বেল্ট আৰু তুমি বিশাৰদ যদি আপুনি পৃথিৱীৰ অন্তিমজন ল'ৰাও হয় নহয়
তথাপিও মই আপোনাৰ লগত কেতিয়াও বিয়াত নবহো বিয়াটো তুমি মোৰ লগতে হ'বা কথা দিলোঁ ইমান কনফিডেণ্ট কাৰণ মোৰ প্ৰথমবাৰৰ বাবে প্ৰেম হৈছে আৰু এতিয়া প্ৰেমত বিফল হৈ কবিতা লিখাৰতো দিন নাই গতিকে চল বল কৌশল প্ৰয়োগ কৰি মই তোমাক নিজৰ কৰিহে কস্তুৰীটো মান্তি নহয় তাইৰ মাক বাপেকো মান্তি নহয় কিয় খুৰীয়ে তাইৰ কেৰেক্টাৰ ধৰি কথা কোৱা নাছিল তাৰ পাছতো তাইক তোলে কিয় বিয়া দিব কচোন ৱাইফাইটো ওলালিহি যে খুৰীয়ে মাতি পঠিয়াইছে কিবা বোলে দৰকাৰী কাম আছে মই আৰিয়ানৰ কথা আলোচনা কৰিবলৈ তোমালোক দুজনীকে মাতি পঠিয়াইছো দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তই আৰিয়ানে হয়তো মানে তই যিবোৰ কথা কৈছ মোৰতো বিশ্বাসেই হোৱা নাই মোৰো বিশ্বাস হোৱা নাই কস্তুৰীক লগ পোৱাৰ পিছত যেন মই সলনি হৈ গৈছো এনেকুৱা লাগিছে মই কথা কোৱা নাই মোৰ ভিতৰত কোনোবা বেলেগ সময় কথা কৈ আছে তোক ভূতে পাইছে ভূতে য়েছ কস্তুৰীৰ ভূত সৰি ভূত নহয় ভূতুনি কিন্তু তই বেছি আশা নকৰিবি তাই তোৰ লগত এনেও বিয়া নহয় কি কলি চাহ তাইৰ লাইফত কোনোবা নহয় কোনোবা থাকিবই আজিকালি কোন ছোৱালী চিংগল থাকে কচোন তাইৰো কোনোবা থাকিব পাই নাই দে দুখ নকৰিবি সেইকাৰণে কওঁ সময়ৰ কাম সময়তেই কৰিব লাগে তেনেকৈ নকবিচোন কস্তুৰীটো মান্তি নহয় তাইৰ মাক বাপেকো মান্তি নহয় কিয় খুৰীয়ে তাইৰ কেৰেক্টাৰ ধৰি কথা কোৱা নাছিল তাৰ পাছতো তাইক তোলে কিয় বিয়া দিব কচোন খাবি অভ্যাস কৰ কস্তুৰীৰ বিয়াৰ পিছত তোক এই বিধৰে দৰকাৰ হ'ব
নকচোন কি হ'ল মই এটা সিদ্ধান্ত লৈ পেলাইছোঁ কি সিদ্ধান্ত আমাৰ কস্তুৰীক আৰিয়ানৰ লগতে বিয়া দিম এইটো কথা ক'বৰ কাৰণে তুমি মোক জগাব লাগে নেকি কিবা ৰাতিপুৱা ক'ব পাৰিলা হয় ইমান ডাঙৰ কথাটো ক'বলৈ মই ৰাতিপুৱালৈ ৰৈ থাকিম নেকি তোমাৰ যি মন যায় কৰা মোৰ কাম কন্যাদান কৰাহে নিধি তই ক'ৰ পৰা আহিলি ঘৰৰ পৰা সপোন দেখি আছিলি বৰ ভয়ানক সপোন বুজিছ ক'ৰবাৰ পৰা ৰাক্ষস এটা সোমাই আহিছিল মোৰ ৰুমলৈ পুৱাই পুৱাই তই ওলালিহি যে খুৰীয়ে মাতি পঠিয়াইছে কিবা বোলে দৰকাৰী কাম আছে তই ফ্ৰেছ হৈ ল চাহ ৰেডি হৈ আছে আয়ো মা উঠ আয়ো মা কস্তুৰী ক'ত তাই আহি আছে চাহ থেংক ইউ গুড মৰ্ণিং মই আজি এটা বিশেষ কথা ক'বলৈ তোমালোকক মাতি আনিছোঁ তোমালোকৰ বন্ধুত্বটো বহুত দিনৰ পুৰণি আৰু মই ভাবোঁ তোমালোক দুইজনীয়ে দুইজনীকে যিমান বুজা হয়তো নিধিৰ মাক বা মই তোমালোকক ইমানকৈ নুবুজো মা পুৱাই পুৱাইনো কি লেকচাৰ আৰম্ভ কৰিছা মই আৰিয়ানৰ কথা আলোচনা কৰিবলৈ তোমালোক দুইজনীকে মাতি পঠিয়াইছোঁ মোৰ বোধেৰে আৰিয়ান আৰু কস্তুৰীৰ বিয়াখনত তোমাৰ কোনো আপত্তি থাকিব নালাগে চাকৰি নাই বাবে মই জোৱাৰী বাদ দিয়া সেইবোৰ অন্তিমবাৰৰ বাবে সুধিছো সম্পত্তিৰ আধা ভাগ মোক দিবানে নিদিয়া দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই আৰিয়ানৰ কথা আলোচনা কৰিবলৈ তোমালোক দুইজনীকে মাতি পঠিয়াইছোঁ নিধি
তুমিতো জানাই আৰিয়ান আহিছিল কস্তুৰীৰ বাবে বিয়াৰ প্ৰস্তাৱ গম পাইছোঁ আৰিয়ান ল'ৰাটো মোৰ ভাল লাগিছে মই ভাবোঁ আমাৰ কস্তুৰীৰ বাবে আৰিয়ান একদম পাৰফেক্ট ল'ৰা মোৰ বোধেৰে আৰিয়ান আৰু কস্তুৰীৰ বিয়াখনত তোমাৰ কোনো আপত্তি থাকিব নালাগে তুমি এজনী যোগ্য ছোৱালী ভাল ল'ৰা এটা তুমিও পাবা কি হ'ল একো নকলা যে মই মোৰ উত্তৰ দিছোৱেই দেখোন কি উত্তৰ দিছা এইবোৰ মই নাজানো মোক লাগিবই কি হৈছে কি হৈছে মা আৰিয়া মই এটা নতুনকৈ বিজনেছ কৰিব বিচাৰিছোঁ মোক অলপ পইচা লাগে নিদিয়া কিয় মা ইমান ঠাইত মাটি সম্পত্তি ৰাখি কি কৰিবা মই অলপ মাটি বিক্ৰী কৰিব খুজিছোঁ সেই পইচাৰে মই ব্যৱসায় কৰিম সেইবোৰ দেউতাৰ এক কষ্টৰে গঢ়া সম্পত্তি মই কাকো ধ্বংস কৰিব দিব নোৱাৰো আৰু এই সম্পত্তিবোৰ কাৰ মোৰ আৰু আৰিয়ানৰহে দেউতাটো এতিয়া নাই ভগাই দিয়ে দুইটাৰে মাজত মই জানো ব্যৱসায়ৰ নামত তই এই পইচাবোৰ লৈ কি কৰিবি কি কৰিম জুৱা তোৰাবি আচ্ছা চাকৰি নাই বাবে মই জুৱাৰী বাদ দিয়া সেইবোৰ অন্তিমবাৰৰ বাবে সুধিছোঁ সম্পত্তিৰ আধা ভাগ মোক দিবানে নিদিয়া দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ